আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। এই ভোলা, তই ৰাতিপুৱা আৰম্ভ কৰি দিলিয়ে আৰু। ভুলটো কতে তই ক'ৰ পৰা মাত লগাই আছা? ৰহে, মই ৰেডি হৈ আছো। তই কোৱা নাই আজি মোক বোলে তোৰ লগকেইটাৰ লগত চিনাকি কৰাই দিবি বোলে। মই কাপোৰ পিন্ধি আছো, ৰচোন আহি আছো। তই কি কাপোৰ পিন্ধি আছা? ইমান সময় লগাই আছা, সোনকালে আছোন। আজি মোৰ খুব মজা লাগি আছে, কিয় জানানে? কি হ'লে তোৰ ইমান ভাল লাগছি কিয়া? তই যে আকৌ ঘূৰাব লৈ যাবি, সেইকাৰণে আকৌ। মোৰ টেনচন লাগি আছে, ইয়াৰ ফূৰ্তি লাগি আছে দেখোন। তই আকৌ কি চিন্তা কৰি আছা? তই লৈ নাযা নেকি মোক? যাম এনেই কিবা এটা আৰু। দে ঠিক আছে, পিছে মই দেউতাক কৈ আহো দেই। আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। তই দেখোন আকৌ লগাই দিলিয়ে, সোনকালে যা আকৌ আহ। দে আহি আছো মই। হেল্ল', আপোনালোকৰ অঞ্চলত বৰ্তমান ইলেকশ্যনৰ কেনেকুৱা বঁটা চলি আছে? ইলেকশ্যনৰ বিষয়ে আৰু কি ক'ম, আৰু ভাল নলগা হৈছে এই মুখা। আপুনিতো ইলেকশ্যনৰ ডিউটিত যাব লাগিব যেন পাইছো। কিহৰ ডিউটিত পৰিলে এবাৰ? এইবাৰ হ'লে মোৰ ইমান দায়িত্ব নাই, এইবাৰ মোৰ থাৰ্ড পুলিঙৰ দায়িত্বহে পৰিছে। এই কণ্ট্ৰল ইউনিটখনক লৈ বহি থাকিব লাগিব। মানুহবিলাক আহিলে মই কণ্ট্ৰল ইউনিটৰ বেলট ইউনিটটো টিপি দিব লাগিব, সেয়া কাম আৰু। এইবাৰ পিছে আপোনাৰ ভালেই হৈছে, ইমান মাথা মাৰিব নালাগে আৰু। হ'লেও সকলো কথা জানিব লগা হৈছে। কোনোবা এজন আকৌ দুৰ্বল হ'লেই দলৰ সেইখিনি কামো মই কৰিব লাগিব, সেইকাৰণে গোটেইখিনি কথা জনাটো খুব দৰকাৰ। কেইনা পিছে ওলাব আপোনালোকে? আমাৰ এতিয়া 9 তাৰিখে নহয় নে ইলেকশ্যন? আমি পিছে 8 তাৰিখে ৰাতিপুৱাই ওলাব লাগিব। ৰাতিপুৱাই কিয় যাব লাগে? অলপ দেৰিকে গ'লে নহয় নেকি? নহয় দিয়ক, ৰাতিপুৱাই যাব লাগে। এইমুখা বহুত কাম থাকে, তাতে যাই এবাৰ মেটেৰিয়েলছখিনি ল'ব লাগে নহয়। কি বস্তু দিছে, ডকুমেণ্টছখিনি চাব লাগে। বহুত কাম থাকি যায়, বুজি পাইছে? আপোনালোকে কথাই পাতিব নে চাহ খাব? চাহ দেখোন আপোনালোকৰ ঠাণ্ডাই হ'ল। এই কথাৰ পৰি আৰু পাহৰি গৈছো চাহ খাবৰ কাৰণে। চাহখিনি খাই লওকচোন আগতে, পিছত কথা পাতি থাকিব, দিনটোৱে আছে আৰু। আমি আকৌ বেছি দিন থাকবা নৰো, এই বুটটো দিব লাগিব নহয়। আমি ভাবিছো আপুনি 8 তাৰিখে ওলাম বুলি ভাবিছে ন? আমি তেতিয়াহ'লে আপোনালোকে 8 তাৰিখে গুচি যাব আৰু 9 তাৰিখে যাই বুটটো দিব পাৰিব। তাকে কৰিলে ভাল হ'ব। 8 তাৰিখে আবেলি গুচি গ'লে আমি 9 তাৰিখে ভোটটো দিব পাৰিম যে। দেউতা। কি হৈছে বাপা? কিয় চিঞৰি আছা? দেউতা, মই ভোলাদাৰ লগত আজি বাহিৰত ফুৰিব যাম দেই। এই ভোলাদাৰ লগকেইটাৰ লগত মোক বোলে আজি চিনাকি কৰি দিব। মই যাওঁ দেই সিহঁতৰ লগত। কি কৈছা বলটো? ভোলাইটোক ঘূৰাব লৈ যাব? ক'ত লৈ যাব বুলি কৈছে? ওচৰতে বোলে লগটোৰ লগত মোক বোলে চিনাকি কৰাই দিব বোলে। তাকে কৈছে দেখোন। ওচৰতে বুলি কৈছেতো? হয় মামা, এই ওচৰতে থকা লগটোক বোলে মোৰ লগত চিনাকি কৰাইম বুলি কৈছে। দে পিছে সোনকালে আহিবি দে, আকৌ তাত দেৰি নকৰিবি। তাৰ পৰা আকৌ যাই ক'ৰবাত বেলেগত গুচি নাযাবি দে কিন্তু। মোৰ এনে তোক লৈ বহুত চিন্তা। কি যে কৈছা দেউতা, মোক লৈ কিয় চিন্তা কৰিব লাগে? মই দেখোন দিনে দিনে ডাঙৰে হৈ আছো। মই ভাল বেয়া বুজি পাওঁ নহয় আজিকালি। তই কিয় চিন্তা কৰা? চিন্তা নকৰি কি কৰিম? তোক জানো নহয় তই কেনেকুৱা। ক'ৰবাত যাবি, কিবা কৰিবি, সেইবিলাক পিছত মইহে গম পাওঁ। একো চিন্তা কৰিব নালাগে। মই এতিয়া ভোলাদাৰ লগত যাই ঘূৰি আহো যায়। আৰু মোৰ ঘৰত থাকি ভাল নলগা হৈছে। ইমান দিন হ'ল দেখোন। বহুত দিন হ'ল নহয় তই আহা আকৌ। আমি হ'লে টাইমে পোৱা নাই, নহ'লে এই ওচৰতে ক'ৰবাত ঘূৰাব লৈ যাব পাৰিলো হয়। দে
ভোলাৰ লগত যাই অলপ ঘূৰি আহিবি যা ক'ৰবাত। মই এতিয়া আহিছো দে, মোৰ কাৰণে একো চিন্তা কৰিব নালাগে। অ'কে। এইখন চলিৰ কথা কি ক'ব? দিনেক দিনে আজিকালি চলিবিলাকৰ যিহে অৱস্থা হৈছে, মা দেউতাৰ কথা নুশুনা হৈছে। মইতো ভোলাক কথাই শুনাব নোৱাৰা হৈছোঁ। তাৰ মাকহে অলপ ভয় কৰা হৈছে, নহ'লে মোৰ কথা নুশুনে। হয় দে, কি যে কৰোঁ তাকে ভাবি পোৱা নাই আৰু। আৰু কি ক'ব, ভালে ভালে ঘৰ পালেই হ'ল যায় আৰু। ঐ টফি, আজি দেখা পাইছানে কাক লগত লৈ আহিছোঁ? ময়োতো তাকে ভাবিছোঁ, তই আজি লগত কাক লগত লৈ আহিছা? ময়োতো ভাবি পোৱা নাই, তইতো কাকো লগত লৈ নাহা। এই বাপেকে, এইটো মোৰ পেহীৰ ল'ৰা হয়, গম পাইছা? এই পৰীক্ষা ভাঙছি বুলি আমাৰ ঘৰত আলহী খাব আহিছি, বুজিলি? তাকেতো, নহ'লেতো তহঁতৰ ঘৰত কোনো নাহে। তোৰ পেহীৰ ল'ৰাৰ নাম কি অ'? তই সুধি লচোন কি নামটো। গোল গোল চকুবিলাক দেখিবলৈ ধুনীয়া, তাকেতো ভাবিছোঁ তোমাৰ নামটোনো কি? মোৰ নামটো আৰু কি বুলি ক'ম নহয়। কৈ দিয়ে তোৰ নামটো ক আৰু। তোমাক দেখিয়ে ভাবিছোঁ নামটো খুব হ'ব ধুনীয়া। একবাৰ কৈ দিলেই কি যে লাগিব মজা। এই ভোলাদা, আপোনাৰ বন্ধু দেখোন বহুত কমেডি কৰিব জানে অ'। তাকেতো, এই বন্ধুজনে মোৰ স্পেচিয়েল বন্ধু, গম পাইছা? সেইকাৰণেতো তোমাক মই লগ ধৰাব আনিছোঁ। মোৰো দেখোন ভাল লাগি আছে দেখোন। এইবাৰ তোমাৰ নামটো কোৱা। হয় দেই দাদা, নামটো কম, কিন্তু আপোনালোকৰ এই এৰিয়াত থকা খুব ধুনীয়া ঠাইলৈ মোক ঘূৰাবলৈ যাব লাগিব তেতিয়াহ'লে। নিশ্চয় তোমাক ঘূৰাবলৈ যাম, তাকেতো ভাবি আছোঁ মই। আমাৰ ইয়াতে আহিছা, নিশ্চয় ক'ৰবাত স্পেচিয়েল ঠাই এডোখৰলৈ মই লৈ যাম বুলি ভাবি আছোঁ। মই কথাষাৰ ক'ম বুলিয়ে ভাবি আছোঁ। দে এতিয়া নামটো কৈ দিছোঁ। মোৰ নামটো হ'ল বল্টু। স্কুলত সকলোৱে মোক মৰম কৰিয়ে মাতে। ময়ো তাকে ভাবি আছোঁ, তোমাৰ নামটো নিশ্চয় কোনো স্পেচিয়েল হ'ব। দে পিছে এতিয়া আমি কামৰ কথালৈ আহোঁ দেই। এই মই ভাবি আছোঁ এই বল্টুক আমাৰ ক'ৰবাত ওচৰত ঘূৰাব লৈ যাম। কচোন ক'ত লৈ গ'লে ভাল হ'ব? স্পেচিয়েল ঠাই হ'ব লাগিব দেই, যাতে মোৰ মনত থাকে, বুজি পাইছা? আৰু মই ঘৰত যাই যাতে সকলোৰ লগত ক'ব পাৰোঁ, আৰু স্কুলত যাতে বন্ধুকেইটাৰ লগত ক'ব পাৰোঁ দেই। তাকে বল্টু, তুমি চিন্তা কৰিব নালাগে, তাকেতো ভাবি আছোঁ ক'ত লৈ যাওঁ। মোৰ দিমাগত কিবা এটা আইডিয়া আহি আছে, ৰ'বা। কি টপিক? কি আইডিয়া আহি আছে তোৰ দিমাগত? সোনকালে কয়ে, আৰু আকৌ ঘৰত উভতি যাব লাগিব নহয়। দেউতাকে মোক কৈ পঠাইছিয়ে সোনকালে যাব লাগিব বুলি। তইতো জানাই নহয় আমাৰ দেউতাই কিমান টান মানুহ। মই সময়মতে নগ'লে আৰু দিব আৰু মোক, গম পাইছা? মোৰ দেউতাই কৈছে নহয় সোনকালে যাব লাগিব, নহ'লে আকৌ সিহঁতে কিবা চিন্তা কৰিব ইচ্ছা, গম পোৱা নাই? ঐ ভোলা, এক কাম কৰোঁ ব'ল, আমি ওচৰত থকা এই ভূত বাংলাটোলৈ যাওঁ দে, মজা লাগিব। আইডিয়াটো বেয়া নহয় দেই। বলতে এইখন আকৌ ভয় পায় নেকি? তহঁতে কি কৈছা? ভূত বাংলা? কি এইখানে? মোৰ ভয় লগা নহয় এইবিলাক। বল্টু, একো এইখন ভয় কৰিব নালাগে। মই আছোঁ নহয়, মই বহুতবাৰ কৈছোঁ ইয়াতে, বুজি পালি? হয় দে বল্টু, তই ভয় কৰিব নালাগে, বুজি পালি? আমি আছোঁ নহয়। তই কোৱা নাই নে তই যাতে ঘৰত যাই ক'ব পাৰা, তোৰ লগৰীয়াকেইটাক ক'ব পাৰা, বুজি পালি? বিৰাট মজা লাগিব। মোৰ যে আকৌ ভয় লাগে, তহঁতে আকৌ মোৰ লগ যদি এৰি দিয়া কি হ'ব পিছে? বল্টু, একো চিন্তা কৰিব নালাগে। এইখনত মই কিমান বাৰ কৈছোঁ মজা লাগে বুৱে। মই ক'লোঁ নহয়,
তই একো টেনশ্যন নলবি, বিন্দাছ আমাৰ লগত যাবি আৰু। অ বন্ধু, তই ভয় কমাই নালাগে, বুজি পালি? আমি আকৌ ভূত বাংলাত গৈ আছো বুলি যদি ঘৰত গম পাই কি হ'ব কচোন? তই একো চিন্তা নকৰিবি এই বলটো, কোনে ক'ব ঘৰত? আমি নকওঁ নহয়। তই আমাৰ লগত যাবি, ভূত বাংলাখন চাই আহিবি, একো ভয় কৰিব নালাগে, বুজি পালি? এ বলটো, তোৰ সাহস নাই নেকি? আমি আছোঁ নহয়, মজা লাগব বুলি কৈছোঁ। আৰু ঘৰত কোনো নকয়। বল বল, একো চিন্তা কৰিব নালাগে, বল। ৰেডি? হাই মোৰ ভয় লাগি আছে, তহঁতে মোক ক'ত লৈ আহিছা? এ কি বলটো, কিয় ভয় কৰি আছা? আমি লগত আছোঁ নহয়। তই চুপচাপ থাকচোনে, কি মজা লাগি আছে মোৰ। এ হয় দে বলটো, তই কান্দি আছে, মোৰ কিন্তু ভাল লগা নাই দেই। তই এনেকুৱা ভয় পাদুৰা হয়নে? নহয় মানে মোৰ সঁচাকে ভয় লাগছে, তহঁতে মোক ক'ত লৈ আহিছা? সেই বলটো একে মনে মনে থাকচোনে, মোৰ লগে লগে থাক। অলপ মনে মনে থাকচোনে তই। এই সেই ঘৰখন দেখা পাইছা নহয়? সেই ঘৰখনৰ ভিতৰত একবাৰ যাম আৰু আমি গুচি আহিম দেই। অ'কে দে, ঠিক আছে। পিছে তাকে মই ভাবি আছোঁ, সেই ঘৰখনৰ ভিতৰত কিনো আছে, একবাৰ চাই গুচি আহিম দেই আমি। এই ঘৰখনৰ ভিতৰত কিয় চাব লাগে? আমি চালোৱে নহয়, আৰু কি চাব লাগে? বল গুচি যাওঁ। এই বলটো, এই ভয় খাব নালাগে। আমি ভূত বাংলা চাব আহিছোঁ নহয়, অলপ চাই গুচি যাম। তই চাই যাচোন, একো নাই, এনেই আছে আৰু যাচোন, একো ভয় খাব নালাগে। এই বলটো, আহ সোনকালে আহ, একো নাই ভয় কৰিবলগীয়া, গুচি আহ। এই হয় দে বলটো, একো ভয় খাব নালাগে, আমি ভিতৰত চাম আৰু গুচি আহিম। এই ৰচোন, দৰজাখন মই খুলি দিওঁ। এই মোৰ বাংলাখনত কোন আহিবৰ কাৰণে দুঃসাহস কৰিছে? ওৰে বাপৰে, কোন? ওৰে বাপৰে, কোন? তহঁতে কোন হোৱা? মোৰ এই বাংলাখনত আহিবৰ কাৰণে দুঃসাহস কৰিছা? আমি মানে এই ট্ৰফিক, আমি চাব আহিছোঁ আৰু। মই ভোলা, মই অলপ বন্ধু লগত ঘূৰিব আহিছিলোঁ। মোক তহঁতে দেখা পাইছা নাই? মই এই বিশাল গছখনত থাকো, আৰু এই ঘৰখন মোৰ ঘৰ হয়। আজি মাজে মাজে এই ঘৰখনত থাকো, কেতিয়াবা এই গছডালত থাকো। তহঁতে ইয়াতে আহি ভালেই কৰিছা, মই বহুত দিন হ'ল একো খোৱা নাই। কচম যে কৈছো, আমাক আজি যাব দিয়ক, আমি কেতিয়াও ইয়ালৈ নাহো। হয় দে, আজি যাব দিয়ক। মোৰ ভাইটিৰ কাৰণেহে মই ইয়াতে আজি আহিব লগা হৈছিল, আমাক যাব দিয়ক। কিয় তহঁতক যাব দিম? তহঁতে যে ভুল কৰিছা, তহঁতে কৰা ভুলৰ শাস্তি তহঁতে আজি পাবিয়ে। আমি কি ভুল কৰিছোঁ? তহঁতে যে এই ভূত বাংলালৈ আহিছা, ঘৰত কিয় কৈ অহা নাই? ঘৰত নোকোৱাকৈ তহঁতে ইয়ালৈ আহাৰ এই শাস্তি তহঁতে পাবিয়ে। আজি আমাক যাব দিয়ক, আমি আৰু এই ভুল নকৰোঁ। তোমালোকক যাব দিলে কি প্ৰমাণ আছে যে তোমালোকে আৰু ঘৰত নোকোৱাকৈ এনেকে অ'ত ত'ত ঘূৰি ফুৰিবা? আমি শপত খাই ক'লোঁ আপোনাৰ আগত, আৰু এই ভুল নকৰোঁ। মা দেউতাক নোকোৱাকৈ আমি আৰু ক'তো নাযাওঁ। এই কথা যদি সঁচাই তোমালোকে মনত ৰাখা, তেতিয়াহ'লে মই আজি যাব দিম। আজি তোমালোকক মই কোনো অপকাৰ নকৰিয়ে যাব দিলোঁ। এই ভুল যাতে ভৱিষ্যতে আৰু তোমালোকৰ নহয়। এই ভুল নহয় আৰু, সঁচা কৈছো এই ভুল নহয়। আমি যাওঁ দে, আমি যাওঁ। বল, আৰু দেৰি নকৰ, বল, যিমান পাৰা সোনকালে বল। কিবা কৰিয়ে ৰক্ষা পৰিলো দে।